সকলো অসমবাসীলৈ নমস্কাৰ। এইফালে হৈছেনে? নমস্কাৰ। আজি এই P24 আপোনালোকলৈ এজনী এনেকুৱা ভাল ৰিজাল্ট কৰা ছাত্ৰীৰ ঘৰলৈ আহিছোঁ নহয়। এনেকুৱা মানে এখন গাঁৱৰ ছোৱালী, তাই মানে একদম বোকা পানী নেওচি মানে একেবাৰে বানপানী হ'লেও তাই স্কুল যায়, কিন্তু কিতাপ তিতিলেও তাই মোবাইলটো তিতিবলৈ নিদিয়ে। এনেকুৱা এজনী ছোৱালীৰ ঘৰলৈ আহিছোঁ। আজি আহকচোন, আমি তাই ছোৱালীজনীৰ মাক আৰু তাইৰ পৰা আমি কেনেদৰে পঢ়িছিলে, কেনেকৈ কি কৰিছিলে, কিমান নম্বৰ পাই পেলাই তাই পাছ কৰিছে, সেইখিনি আমি আৰু আহক। বাইদেউ, আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ছোৱালীয়ে যে ইমান ধুনীয়া ৰিজাল্ট কৰিছে, তাৰ কাৰণে মানে আমি এটা P24 আমি নিউজ কৰিবলৈ আহিছিলোঁ। ৰ'বচোন, এই এনেকুৱা ঘৰত ইমান ভিউজ নাপাম, কিন্তু অকণমান ভগা চিগা ঘৰ আছে নেকি বাৰু? তাত মানে মানুহবোৰে ভাল পায় আৰু এই তেনেকুৱা ঘৰ হ'লে আছে নেকি? চাওকচোন অকণমান কেনিবা গোহালি ছোৱালী নাই নে? গাড়ী গেৰেজ এটা আছে বাৰু। আহক তালৈকে। এইটো ঘৰ ভাল হ'ব। কেমেৰা ভালকৈ কৰিবা হা, ভালকৈ ধৰিবা। এইটো ভাল হ'ব। তুমি প্ৰথম ৰিজাল্ট পাওঁতেই তোমাৰ বাৰু মনটো কেনেকুৱা থাকে? প্ৰথমতে তোমাৰ কাক কথাটো জনাম বুলি তুমি একেবাৰে উত্তাউল হৈ গৈছিলা, কোৱাচোন? মোৰ বাৰু ভালেই লাগিছিলে ৰিজাল্টটো পাই লৈ পেলাই। তাৰপিছত আৰু প্ৰথমতে মোৰ কালৈ মনত পৰিছিলে বুলি ক'ম বাৰু, মানে মোৰ ভাল পোৱাজনলৈ মনত পৰিছিলে। আৰু কোৱা, তুমি এতিয়া ক'ত পঢ়িবা, কি পঢ়িবা, সেইটো তুমি তোমাৰ মনৰ কথাটো কোৱাচোন। এতিয়া মই ক'ত পঢ়িম? সেই কলেজতে পঢ়িব লাগিব। তাৰপিছত আৰু কিতাপ পঢ়িম মই। কিতাপ মই ধেৰ পঢ়িম। সাধু কিতাপ পঢ়িম, বুঢ়ী আই সাধু, তাৰপৰা আকৌ এইবোৰ যি কিতাপ আছে চব পঢ়িম এতিয়া মই। এটা কথা সুধোঁ, তুমি এই উঠি অহা ল'ৰা ছোৱালীখিনিৰ কাৰণে কোৱা, তুমি কেনেকৈ পঢ়িছিলা, কিমান সময় পঢ়িছিলা, তাৰ অকণমান তুমি কৈ দিয়া। কেনেকৈ পঢ়িছিলোঁ মানে কিনো ক'ম আৰু পঢ়া কথা। মই ৰাতি ইমানকৈ নপঢ়োঁ যদিও 28 ঘণ্টাৰ ভিতৰত 28 ঘণ্টাই পঢ়িছিলোঁ। তাৰ পিছত আকৌ লাইন চাইন নাথাকিলেও আপোনালোকে ঘৰ অৱস্থা পাতি দেখিছেই। লাইন চাইন নাথাকিলেও মানে মই জোনাকী পৰুৱা পোহৰতে পঢ়িছিলোঁ। ৰাতি জোনাকী পৰুৱাবোৰ ওলাই, তাৰ পোহৰতে মই পঢ়ি লৈ ইমানখিনি কৰিব পাৰিলোঁ। তুমি এতিয়া পঢ়ি শুনি তুমি কি হ'ব বিচাৰিছা? ভৱিষ্যতে তুমি কি হ'ম বুলি ভাবিছা? মই ভৱিষ্যতে বোৱাৰী হ'ম বুলিয়ে ভাবিছোঁ। তাৰপিছত এতিয়া আৰু সেয়াই আৰু বোৱাৰী হ'ম, ভাত বনাম। তুমি এতিয়া বাৰু ক'ত পঢ়িবলৈ যাবা নে নাই, কিবা চাকৰি কৰিবা নে কি কৰিবা কোৱাচোন? মই এতিয়া ক'ত পঢ়িম আৰু যেনে তেনে, তাৰপিছত বাহিৰলৈকে যামগৈ আৰু বাহিৰতে কোম্পানীত সোমাই, কোম্পানীত দিয়ে পইচা। তুমি অকলে যাব পাৰিবা জানো? অকলে নাযাওঁ, সেই মোৰ মানুহজন আছে নহয় ভাল পোৱাজন, তাৰ লগত যাওঁ। সি আকৌ ইমান সহায় কৰিছে, পঢ়াইছে। পঢ়িবৰ সময়ত মোক ইমান ফোন কৰি খবৰ লৈ থাকে, পঢ়া কৰি থাকে, ভিডিঅ' কল কৰি চাই থাকে, পঢ়িছানে নাই। তাৰ লগতে যামগৈ আৰু বুলি ভাবিছোঁ। আমাৰ নাম দেখোন বাপেৰে চাওক, মাকে খেদিছে জীয়েকক, মাক বাপেকৰ আহিলে চিধা চাওক, মাকে জীয়েকক খেদিছে। নিজৰ মাক বাপেকৰ কথা নকয়, ভাল পোৱা ল'ৰাটোৰ কথা কোৱা কাৰণে মাকে জীয়েকক মাৰিবলৈ দিছে।